ওদালগুৰি বিধানসভা সমষ্টিত 25,283 গৰাকী আই মাতৃক আমি এই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ চেক প্ৰদান কৰিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক অভিলাষী আঁচনি আছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। প্ৰতিখন গাঁৱতে প্ৰতিটো অঞ্চলতে যাতে আই মাতৃসকলক আমি সবল কৰিব পাৰোঁ, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকক উদ্যমিতাৰে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আগবঢ়াই দিব পাৰোঁ, তাৰ কাৰণে এই আঁচনি আৰম্ভ কৰা হৈছিল। প্ৰতিগৰাকী আই মাতৃকে আমি লাখপতি বাইদেউ বনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনি আৰম্ভ কৰিছিল আৰু আজি আমাৰ ওদালগুৰি সমষ্টিত 25,283 গৰাকী আই মাতৃক আমি 10,000 টকাকৈ চেক প্ৰদান কৰিলোঁ। মোৰ বিশ্বাস আছে যে যি ধৰণৰ উৎসাহ উদ্দীপনা আমি আই মাতৃসকলৰ মাজত দেখিছোঁ আৰু বিগত দিনত তেখেতসকলে যি ধৰণে গোটৰ জৰিয়তে কাম কৰি আগবাঢ়ি গৈছে, এইবাৰ ব্যক্তিগতভাৱেও তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি সুন্দৰভাৱে আগবাঢ়ি যাব বুলি আমাৰ বিশ্বাস আছে। মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিখন অভাৰব্ৰিজ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ওদালগুৰিলৈ আহিব আৰু ওদালগুৰিত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওদালগুৰিত এটা মিনি ছেক্ৰেটেৰিয়েট মানে BTC প্ৰশাসনৰ এটা মিনি ছেক্ৰেটেৰিয়েট ইয়াত উদ্বোধন শিলান্যাস কৰিব আৰু তাৰ লগে লগে ওদালগুৰিৰ বজাৰৰ মাজত যিখন ফ্লাইঅভাৰ ৰেলৱে অভাৰব্ৰিজ ফ্লাইঅভাৰ আছে সেইখনৰ শিলান্যাস কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 দিন পিছতে এসপ্তাহ 10 দিন পিছতে তেখেত আহি ওদালগুৰিত এই কামখিনি কৰিব। যেহেতু নিৰ্বাচন আহিল, আপুনি মঞ্চৰ পৰাই কৈছে যে হাগ্ৰা মহিলাৰ আপোনাৰ আশীৰ্বাদ দিব, কিন্তু চাওক আমি নিৰ্বাচন NDA হিচাপে খেলিম আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই নিৰ্বাচন একেলগে খেলিব আৰু সেই সিদ্ধান্ত স্পষ্টতাৰে আমি কৈ থৈছোঁ। গতিকে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত যিসকল দল আছে সেইসকল দলৰ এতিয়া চিটৰ বুজাবুজি ইত্যাদি কামবিলাক হ'ব আৰু আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে অসমত নিৰ্বাচন খেলিম। চাওক এতিয়ালৈকেতো সকলো দলে আছে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত, এতিয়া আমাৰ পৰ্যায়ক্ৰমে কথাবিলাক আগবাঢ়ি গৈ আছে আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে আমি নিৰ্বাচন খেলিম।